নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ মই আদৰণি জনাইছোঁ। এইযোৰ পিচ কালাৰ কাপোৰত মই কলা চকলেট কালাৰ ফুল কৰিছোঁ, নিজে ডিজাইন কৰিছোঁ আৰু কাপোৰযোৰ একদম সাধাৰণ চিম্পুলকৈ বনাইছোঁ। ভাবিলোঁ আপোনালোককো কাপোৰযোৰ দেখাই দিওঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। কাপোৰযোৰ মাজে মাজে চুমকিও লগাই দিছোঁ মই। এতিয়া মই কাপোৰযোৰ পিন্ধি ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। বলক। কাপোৰযোৰ পিন্ধি এতিয়া হৈ গ'ল আৰু ওচৰতে এখন ঘৰ লোৱা পাৰ্টি আছে, তালৈ খাবলৈ মাতিছে ঘৰ লোৱা পাৰ্টি, তালৈ যাবলৈ ওলাইছোঁ পিন্ধি। আৰু কাপোৰযোৰ মই এনেই পিন্ধি দেখাইছোঁহে মেলি পিনে আপোনালোকক, কিন্তু মই মেলি পিন্ধি নাযাওঁ কাপোৰযোৰ। এই কাপোৰযোৰ কিন্তু বেলজিয়াম কাপোৰ হয়, পিন্ধি কেনেকুৱা লাগে মই ক'ব নোৱাৰিছোঁ, আজি পিন্ধিমহে, পিন্ধিলেহে গম পাম। চাদৰখন মই কুচ দি পিন্ধি ল'লোঁ আৰু আপোনালোককো দেখাই দিছোঁ চাদৰখন কুচ দি পিন্ধিলে কেনেকুৱা লাগে কাপোৰযোৰ। আৰু এতিয়া দেৰি নকৰোঁ, মানুহ ৰখি আছে, যাওঁ আকৌ পুনৰ আপোনালোকক লগ পাই আছোঁ পাছত। আহি এয়া পাৰ্টি ঘৰ পাই গ'লোহি। আহোঁতে ভিডিঅ' কৰা নহ'ল, যিহেতু ৰাতি আছিলে আন্ধাৰ। আৰু এয়া ভাত খাবৰ কাৰণে বহিছোঁ, এতিয়া ভাত খাই লওঁ মই। ভাত খাই উঠি টেঙা এডোখৰ নাখালে ভালেই নালাগে, আৰু মাছ মাংস খালে যে টেঙা খাবই লাগে। আৰু ভিডিঅ'টো ইমানতে সামৰিব লাগিব আজি। আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।